2 অক্টোবৰ গান্ধীজীৰ জন্ম দিৱস। এই ব্যক্তিজন ভাৰতৰ মানুহে ইমান সন্মান চকুৰে চাইছিল, হয়তো এনে সন্মান ভাৰতবৰ্ষৰ আৰু কোনো পোৱা নাই আৰু কেইবা শতাব্দী পৰ্যন্ত পোৱা অসম্ভৱ। তেওঁ ভাৰতৰ মানুহে খালি তেওঁক যে সন্মান কৰিছিল এনে নহয়, তেওঁ ভাৰতৰ বাহিৰেও বিদেশতো তেওঁক সন্মান কৰিছিল, কাৰণ তেওঁ কৰ্ম আৰু তেওঁৰ ভাৱনা। এই গান্ধীজী এক ৰাজনীতিজ্ঞ আছিল, ভাৰতবৰ্ষৰ মহান ৰাজনীতিজ্ঞ আছিল। তেওঁ ব্ৰিটিছক ভাৰতৰ পৰা খেদাইছিল আৰু ভাৰতক মুক্তি কৰিছিল আৰু ভাৰতৰ জনগণকো ব্ৰিটিছৰ পৰা মুক্তি কৰিছিল। এই মহান ব্যক্তিজনৰ জন্ম হৈছিল গুজৰাটৰ পোৰবন্দৰত 1869 চনৰ 2 অক্টোবৰ দিনা। তেওঁৰ দেউতাকৰ নাম আছিল কৰমচন্দ গান্ধী আৰু মাকৰ নাম আছিল পুতলীবাই। তেওঁ বৈষ্ণৱ পৰিবাৰত জন্ম হৈছিল, জৈন ধৰ্ম। তেওঁলোকে নিৰামিষ ভোজী আছিল। তেওঁলোকে উপবাসো কৰিছিল, আত্মা শুদ্ধও কৰিছিল। য'ত তেওঁ আছিল পোৰবন্দৰ নামৰ ঠাইখনত পঢ়া শুনাৰ ইমান সুবিধা নাছিল। তাত এন্ট্ৰেন্স পৰীক্ষা পাছ কৰাৰ পিছত শ্যাম দাস ইউনিভাৰ্চিটিত তেওঁ এডমিশ্যন হয় আৰু তাত গুজৰাটী ভাষাৰ পৰা হিন্দী লেকচাৰ শিকে। প্ৰথমতে অসুবিধা হৈছিল, তেতিয়া তেওঁ যুৱা অৱস্থা। তেওঁ উচ্চ শিক্ষাৰ কাৰণে লণ্ডনৰ যাবৰ বাবে তেওঁ ভাৱনা কৰিছিল। তেওঁ 1888 খ্ৰীষ্টাব্দত লণ্ডনত ল পঢ়িবলৈ কাৰণে যায়। ল পাছ কৰি 1891 খ্ৰীষ্টাব্দত তেওঁ ভাৰতত ঘূৰি আহে। যেতিয়া তেওঁ ভাৰতত ঘূৰি আহে তেওঁ মাকৰ মৃত্যু হৈ যায়, তাৰ বাবে তেওঁ বৰ দুখী হয় আৰু তেওঁ প্ৰথমবাৰৰ কাৰণে ওকালতি কৰিবৰ কাৰণে বম্বাই হাইকোৰ্টত তেওঁ এজন ক্লায়েণ্টৰ এটা কেছ হেণ্ডেল কৰিছিল, কিন্তু তেওঁ নাৰ্ভাছ হৈ গৈছিল। তেওঁ পৰা নাছিল, কোৰ্টৰ পৰা বাহিৰ হৈ গৈছিল আৰু বাহিৰ হৈ ক্লায়েণ্টজনৰ পইচা ঘূৰাই দিছিল। তাৰপিছত তেওঁ 1893 চনত দক্ষিণ ভাৰতৰ লৰ কাম কৰিবৰ কাৰণে এবছৰৰ কণ্টেক্ট লয়। তাতো যায় দেখে যে আমাৰ ভাৰতীয় মানুহৰ যিবোৰ বিবাহ আছে তাক স্বীকৃতি নিদিয়ে। সেইকাৰণে তেওঁ সত্যাগ্ৰহ আন্দোলন কৰিছিল 1906 চনত। তাৰপিছত তেওঁ এই ভাৰতীয় বিবাহ স্বীকৃতি দিছিল। ৰং ভেদৰো তেওঁ সন্মুখীন হ'ব পৰিছিল আৰু তেওঁ এদিন এনে এটা ঘটনা ঘটিছিল, তেওঁ এখন ট্ৰেইনত এঠাইৰ পৰা আন ঠাইলৈ গৈ আছিল, ফাৰ্ষ্ট ক্লাছত টিকেট কাটিছিল। এজন ব্ৰিটিছে তেওঁক কয় তুমি চিটৰ পৰা উঠি যোৱা। তেওঁ কয় মই টিকেট কাটিছোঁ, কিয় উঠিম? তেতিয়া ব্ৰিটিছজনে কি কৰে, তেওঁ ট্ৰেইনৰ পৰা পেলাই দিয়ে। সেইদিন গান্ধীজীৰ আত্মাই বৰ আঘাত পাইছিল আৰু প্ৰতিজ্ঞা কৰিছিল, মোৰ যদি শৰীৰত প্ৰাণ থাকে মই ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছক খেদিমেই বুলি। তাৰপিছত কি কৰিছিল, যে কেইবাবাৰো বহুতো আন্দোলন কৰিছিল, কেইবাবাৰো জেলতো গৈছিল। তাৰপিছত 1930 চনত যেতিয়া ভাৰতবৰ্ষৰ মানুহক ব্ৰিটিছসকলে নিমখ বনাব নিছিল, বিক্ৰী কৰিব নিছিল, তেতিয়া কি কৰিছিল গান্ধীজীয়ে 1930 চনত নিমখ আন্দোলন আৰম্ভ কৰিছিল। তেওঁ কি কৰিছিল, 390 কিলোমিটাৰ খোজকাঢ়ি গৈ দক্ষিণ ভাৰত সাগৰৰ পৰা খাৰা পানীৰ পৰা নিমখ তৈয়াৰ কৰিছিল আৰু তেওঁৰ লগৰীয়াসকল মিলি। আৰু তেতিয়া ব্ৰিটিছ চৰকাৰে কি কৰিছিল, তেওঁলোকক জেলত সোমাইছিল। জেলৰ পৰা ওলাই গান্ধীজীয়ে কি কৰিছিল, সকলো ভাৰ জৱাহৰলাল নেহৰুৰ ওপৰত দিছিল, ৰাজনীতিক ত্যাগ কৰিছিল আৰু তেওঁ কি কৰিছিল, গৰীব মানুহক সহায় কৰিছিল, ৰোগীবোৰক শুশ্ৰূষা কৰিছিল, স্কুল কলেজ খুলিছিল, এইবোৰ কামত লিপ্ত আছিল। যেতিয়া 1942 চনত বিশ্বযুদ্ধ আৰম্ভ হয় তেতিয়া তেওঁ কি কৰে, তেওঁৰ নেতৃত্বত ভাৰত চোৰো আন্দোলন আৰম্ভ কৰে। এই আন্দোলনত ভাৰতবৰ্ষৰ সকলো মানুহে যোগদান দিছিল। অসমতো জুই জ্বলি উঠিছিল, অসমৰ কলকাতাও এই আন্দোলন ভাগ দিছিল আৰু তেওঁ পুলিচৰ হাতত শ্বহীদ হৈছিল। আৰু এই পিছত ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছক খেদাইছিল আৰু প্ৰথম প্ৰধানমন্ত্ৰীজন হৈছিল 1947 চনত জৱাহৰলাল নেহৰু। তাৰপিছত 1948 চনত গান্ধীজীয়ে এদিন ৰাজভৱনত এটা মিটিঙৰ কাৰণে গৈ আছিল, তেতিয়া নাথুৰাম গড নামৰ এজন ব্যক্তিয়ে তেওঁক 3টা গুলিৰে হত্যা কৰি দিয়ে, 3টা গুলি দিয়ে। এই সময়ত যেতিয়া ভাৰতৰ জনগণৰ শুনে সকলোৱে বেজাৰ হয়, সত্যৰ পূজাৰীক হিংসাৰে বধ কৰাৰ কথা শুনি তেওঁৰ মৃত্যুদেহ চাবৰ কাৰণে লাখ লাখ মানুহ আহে, কমচে কম 8 কিলোমিটাৰ পৰ্যন্ত, আৰু তেওঁক শ্মশানলৈ লৈ যাবৰ কাৰণে। তেওঁ মৃত্যুত ভাৰতবাসীয়ে বৰ দুখী হয়। এই ব্যক্তিজনী মৃত্যু হৈ আমাৰ ভাৰতবৰ্ষক উদ্ধাৰ কৰি যায় ব্ৰিটিছৰ পৰা আৰু জনগণক মুক্তি কৰি যায়। কিন্তু 1949 চনত চৰকাৰে কি কৰে, নাথুৰাম গডক ফাঁচি দিয়ে আৰু তেওঁ লগৰীয়াবোৰক আজীৱন কাৰাদণ্ড দিয়ে। আজি এইখিনি আছিল মহাত্মা গান্ধীৰ জয়ন্তী। বন্ধুসকল কেনেকুৱা লাগিল নিশ্চয় জনাব।